Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি বাহিৰ হৈতে Superhits 93.5 Red FM-ত মই আছো আপোনাৰ সৈতে পাহি আৰু সমূহ হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আই হোপ ইউ আৰ ডুইং গুড ৱেল আজি যিখন চিঠি হাতত তুলিছো চিঠিখন পঠিয়াইছে সংগীতা বৰাই গৌৰীসাগৰ শিৱসাগৰৰ পৰা আৰু তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে প্ৰথম ভালপোৱাৰ এধানি মৰম চ' আজি আমি শুনিম সংগীতাৰ লাভ ষ্টৰী চ' আহক আগবাঢ়ো আজিৰ ষ্টৰীৰ সৈতে মৰমৰ পাহিবা প্ৰথমতে মোৰ হিয়া ভৰা মৰম গ্ৰহণ কৰিবা আজি মই আপোনাৰ জৰিয়তে মোৰ জীৱনৰ প্ৰথম প্ৰেম অনুভূতি শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ নাম সংগীতা বৰা মোৰ ঘৰ শিৱসাগৰৰ খনামুখত পাহিবা মই আপোনাৰ এই প্ৰগ্ৰামটি প্ৰায়ে শুনো আৰু মোৰ খুবেই ভাল লাগে মোৰ ক্লাছমেট বেবীৰ ৰিকুৱেষ্টত মোৰ প্ৰথম ভালপোৱাৰ এধানি মৰমৰ কাহিনীটো লিখিলো মোৰ ভালপোৱা আৰম্ভ হৈছিল 2011 চনৰ পৰা তেতিয়া মই এইচএছ ফাৰ্ষ্ট ইয়াৰত আছিলো এদিন মই মোৰ লগৰ এজনী আৰু মোৰ ভণ্টিৰ লগত গাঁৱৰ ওচৰতে পতা জয়মতী উৎসৱ চাবলৈ গৈছিলো যিহেতু ঘৰৰ ওচৰতে আছিল ঘূৰি আহোঁতে অলপমান দেৰিও হৈছিল লগৰজনীৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ অলপমান আগবাঢ়ি আহিব লাগে তাই ঘৰ পোৱাত বাই কৈ ঘৰৰ ফালে সোমাই গ'ল ভণ্টি আৰু ময়ো ঘৰৰ ফালে আহিব ধৰিলো অলপমান আগলে এখন ফিল্ডত এজাক লৰাই বল খেলি আছিলে লৰাখিনি দেখি মোৰ এটাই চিন্তা হ'ল কেনেকৈ পাৰ হৈ যাওঁ ঘৰৰ ওচৰৰ লৰা আছিল যদিও তলমূৰ কৰি পুনে পুনে গৈ থাকিলো তাত মোৰ দাদা এজনো আছিলে নিজৰ নহয় সম্বন্ধীয় তাৰে এজন লৰাই মোৰ কথা দাদাক সুধিলে এইটো মূৰ্খ ৰমেন এই ৰমেনক অত এটা পাই মূৰ্খটো একো নাজানে খেলিব পাছ কৰ আকৌ বলটো এনেকে ভেবা লাগি কি চাই কিবা অলিম্পিক চলি থকা নাই ন অকণমান কথা তাৰ হ'ব ছোৱালী চাবলৈ বাদ দে কোন চা কোন সোঁফালৰজনী কোন ক কি সোঁফালৰজনী কোন ক এইজনী সোঁফালৰ কাঘৰ ছোৱালী ক পটককে সোঁফালৰ বাওঁফালৰ দুইজনী আমাৰ আপাহঁতৰ নবীনকাই ছোৱালী কেলে লাগে তাৰমানে তোৰ ঘৰে মজা বল পাছ কৰ বল 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 মানে তোক কিবা দি দিম এতিয়া সেই বুলি কৈ দাদাই কথাটো পাতলাই থৈ দিলে তাৰ নামটো আছিল ৰবীন শইকীয়া হলেও তাক গাঁৱৰ চবেই বৰদলৈ বুলিয়ে মাতে এদিন দাদা আমাৰ ঘৰলৈ আহোঁতে হঠাতে মোক কৈ পালে ছোৱালী এইবিলাকচোন কি তই ফোনত কাৰোবাৰ লগত কথা চথা পাত নি তোক কেলে লাগে সুধিছো আকৌ সুধিবও নাপায় নেকি নাই নাপাতো বিয়া হবি নি কাৰ লগত এই মোৰ লগৰ এটা আছে কাম নাই আৰু মোৰ কোন লগৰ আছে আৰু লগৰ এটা হবিনে নাই ক নহওঁ মই নাম কি নাম ৰবীন শইকীয়া সকলোৱে মাতে ৰবীন বৰদলৈ তই মোৰ কথা চিন্তা কৰিব নালাগে নিজৰটো চা বৰলা হৈ মৰিবিগে ভঙামোৱাৰ ফালে আছে এজনী আগতে তহঁতক মিলাই লওঁ ফৌজি হয় ফৌজি ট্ৰেইনিঙত যাবই দুমাহমানৰ পিছতে তোৰ যদি ইমান পচন্দ হৈছে তইহে যা বৰদলৈলৈ ঠিক আছে মোক নালাগিছে কি কথা কৈ এজনীয়ে এই বুলি কৈ মই ভিতৰলৈ সোমাই আহিলো আৰু সিও গ'লগৈ চ' আজি আমি শুনিম সংগীতাৰ লাভ ষ্টৰী প্ৰথম ভালপোৱাৰ এধানি মৰম আপুনি যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ঠিকনা দি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি আৰু মই ইনষ্টাগ্ৰামত আছো SRJ পাহি আৰু প্লিজ ইনষ্টাগ্ৰাম আৰু ফেচবুকত নিজৰ ষ্টৰী শ্বেয়াৰ নকৰিব আৰু আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব আৰু প্লিজ কোনো ধৰণৰ যাতে ভায়লেন্স নাথাকে সেইটো মন কৰিব চ' আপোনাৰ ষ্টৰীও শ্বেয়াৰ কৰি থাকিব মই আশাৰে বাট চাম and 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. आज बाहिर होइदे. Superhits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো সংগীতা বৰাৰ লাভ ষ্টৰী প্ৰথম ভালপোৱাৰ এধানি মৰম আগলৈ তেওঁ লিখিছে মাজে মাজে তাৰ কথা সি মোক কৈ থাকিব ধৰিলে এদিন তাক দেখুৱাইও দিছিলে ঘৰৰ ওচৰৰ আছিল যদিও আগে পিছে মই তাক ক'তো দেখা নাছিলো ৰাস্তাত দেখিলো কেতিয়াবা ইমান চাই যায় খং উঠি যায় মোৰ কিন্তু মনে মনে ভালো লাগিছিল
দাদাৰ মুখৰ পৰা কথাবোৰ শুনি শুনি মোৰো মনত কেতিয়াবা তাক ভাল পাবলৈ মন গৈছিল এমাহমান এনেদৰেই চলি থাকিল এদিন মই পিছবেলা 3 মান বজাত দাদালৈ মেছেজ এটা দিছিলোঁ ঐ ল'ৰা বৰদলৈ খব বুলি কৈ দিবি দাদাই মোৰ নম্বৰটো তাক দি দিলে নম্বৰ দিলে যদিও সেইদিনা তেনেকৈ পাৰ হৈ গ'ল পিছদিনা 10 মান বজাত মোলে এটা আননোন নম্বৰৰ পৰা এটা মিছ কল আহিল ময়ো মিছ কল এটা দি দিলোঁ লগালগ দিনটো তেনেকৈ মিছ কল দিয়েই হৈ থাকিল ৰাতি ভাত খাবৰ হ'ল ফোনটো মই মোৰ ৰুমতে চাইলেণ্ট কৰি থৈ গ'লোঁ সেইদিনা পিছে মই গোটেই দিনটো ফোনটো মোৰ লগতেই ৰাখিছিলোঁ ভাত খাই উঠি ফোনটো চাই 3টা মিছ কল লগালগ ময়ো মিছ কল এটা মাৰি দিলোঁ আৰু সি কল বেক কৰিলে বছ হাই হেল্ল' কি কৰিছা এইখিনি কৈয়ে ফোনটো ৰাখি দিলোঁ ভৰি হাত কঁপি উঠিছিল মোৰ অলপ পিছত ইমানেই হাঁহি উঠিছিল মনে মনে ভাতকেইটা খাই ডিঙিটো ক্লিয়াৰ হোৱা নাছিল যিটোহে মাত ওলালে ভয়ে খাব চাগে সি অলপ লাজো লাগিছিল তাৰপিছত এনেকৈ আমি কথা পাতি থাকিলোঁ এদিন তাৰ ট্ৰেইনিঙত যাব হ'ল সি গ'লগৈ আমাৰ লগ কৰাও নহ'ল সংগীতাই সন্মতি দিয়াৰ পিছত তেওঁলোকৰ কথা বতৰা আৰম্ভ হ'ল অলপ লাহে ধীৰে বাট এটলিষ্ট কথা বতৰা আৰম্ভ হ'ল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে Subohits 93.5 Red FM ত মই আপোনাৰ খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ সংগীতা বৰাৰ লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম এইখিনি কৈ দিওঁ আমি লাভ ষ্টৰীসমূহ অডিঅ' বুমত আপলোড কৰোঁ চ' প্লিজ ইউটিউবত যাতে কোনেও আপলোড নকৰে আৰু ইউটিউবত প্লিজ লাভ ষ্টৰীজ নুশুনিব বহুত চেনেল খুলি আপলোড কৰা ষ্টাৰ্ট কৰিছে উইচ ইজ নট কাৰেক্ট বাট মই চবকেতো বন্ধ কৰিব নোৱাৰোঁ যদি সঁচাকৈ আপুনি লাভ ষ্টৰী প্ৰগ্ৰামটি ভাল পায় আৰু মোক ৰেচপেক্ট কৰে তেতিয়াহ'লে আপুনি এই কামটো নকৰিব কাইণ্ডলি অডিঅ' বুমৰ পৰাই শুনিব আৰু লগতে কৈ দিওঁ আপুনি আপোনাৰ লাভ ষ্টৰীসমূহ ফেচবুক আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ নকৰিব চিঠি লিখি পঠিয়াব লাগিব আৰু আমি একচেপ্ট কৰিম চ' এতিয়া আগবাঢ়ো আকৌ চিঠিখনলৈ এবছৰৰ পাছত সি যেতিয়া ট্ৰেইনিং শেষ কৰি আহিছে তেতিয়া আমাৰ লগ কৰা হৈছিল জানেনে পাহিবা সেই দিনটোৰ কথা মনত পৰিলে আজিও মোৰ খুবেই হাঁহি উঠে ইমান অকৰা মকৰাকৈ লগ কৰিলোঁ খুব বেছি 10 মিনিটমান এইদৰে আমাৰ ঘৰত গম নোপোৱাকৈ আমাৰ 3 বছৰ পাৰ হ'ল মই HS পাছ কৰি BA নপঢ়ি শিৱসাগৰত লেবৰেটৰী টেকনিচিয়ান পঢ়িবৰ বাবে গুচি আহিলোঁ এদিন হঠাতে ঘৰৰ পৰা ভণ্টিয়ে ফোন কৰিলে হেল্ল' বা খুলি নেকি নাই খোৱা ইমান ৰাতি ফোন কৰিছ যে কি হ'ল টোপনি অহা নাই তোৰ বাবে মোৰ কাৰণে মই কি কৰিলোঁ কি কৰা নাই এইটো সোধ তোৰ কাহিনী পুৰা গম পালে দে গম পালে মানে তোৰ আৰু বৰদলৈৰ প্ৰেম কাহিনী প্ৰত্যেকে গম পালে ঘৰত কি কৈছ তই হিৰাম মানে মাহঁতে গম পালে এতিয়া কি হ'ব কি হ'ব মই কি গম তইতো আমাক সুধি প্ৰেম কৰা নাছিলি ৰচোন ধেমালিখন কৰি নাথাকিবি কিবা এটা ক কি হ'ব এতিয়া এতিয়া ক'বলৈ একো নাই বৰ্তমান তই শুই থাক মই কিবা এটা কৰিব লাগিব আৰু আৰে এনেকে শুই থাক মানে কিবা এটাতো ক কি মানে কি কৰিম মই ফোন কৰোঁ নে কি মাহঁতৰ বিৰাট খং উঠি আছে তই ঘৰত ফোন নকৰিবি মই তোক ফোন কৰিম আৰু তোক আপডেট মই দি থাকিম বাকী মই কিবা এটা হেণ্ডেল কৰিম আৰু দে তই শুই থাক এতিয়া ভাল খবৰটো দিয়াৰ পিছত শুই থাক বুলি কৈছ হ'ব দে চল বাই ফোনটো কাটি গোটেই হুলস্থুল লগাই দিলোঁ ৰুমমেট কেইজনীও খপ চপকে সাৰ পালে মোকেই গালি দিলে কথাটো ভাবি ভাবি লগৰ কেইজনীকো শুবলৈ নিদিলোঁ আৰু নিজেও ভালদৰে নুশুলোঁ ৰাতিপুৱা 5 মান বজাত উঠি গা পা ধুই ফোনটো মুখৰ আগত লৈ বহি আছোঁ চ' ঘৰত যেতিয়া কথাষাৰ গম পোৱা বুলি সংগীতাই গম পালে তাইৰ টোপনি নোহোৱা হ'ল আৰু অফক'ৰ্চ সেইটোতো হ'বই মানে যেতিয়া ঘৰৰ মানুহে ধৰা পেলাই কিবা এটা কথা যিটো আপুনি লুকুৱাই আছে তেতিয়াতো ভয়টো লাগে আৰু প্ৰেমৰ কথা বিশেষকৈ আৰু ভয় লাগে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এণ্ড 93.5 Red FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈ দে
Superhits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আজি আমি শুনি আছো সংগীতা বৰাৰ লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম। ইতিমধ্যে গম পালো যে সংগীতাৰ সম্পৰ্কৰ কথা সংগীতাৰ ঘৰত গম পালে। তাই যদিও হোষ্টেলত আছিলে সেইদিনা ৰাতি তাই টোপনিয়ে নাহিল আৰু ৰাতিপুৱাৰ পৰা ফোনটো সন্মুখত লৈ বহি আছে। আগলৈ লিখিছে 8:30 মানত ঘৰৰ পৰা ফোন আহি গ'ল। কৃষ্ণ বুলি ফোনটো ৰিচিভ কৰিলো। মায়ে খুব গালি পাৰিলে আৰু ফোনটো কাটি দিলে। সেইদিনা মোৰ খুব বেয়া লাগিছিল। ক্লাছ কৰিবলৈও নগলো সেইদিনা। ঘৰৰ পৰা মোলৈ ফোন নকৰা হ'ল। ভণ্টিয়ে মনে মনে খবৰ খাতি লৈ থাকে। হাতত পইচাও নোহোৱা হৈছিল। ঘৰলৈ নাহিলেও নহয়। বৰদলৈও চাকৰিৰ সূত্ৰে অৰুণাচললৈ আহিবলগীয়া হৈছিলে, গতিকে তাকো কণ্টেক্ট কৰিব পৰা নাছিলোঁ। যাৰ কাৰণে আজি মোৰ এই অৱস্থা হৈছে সেইজনে গমেই নাপায়। সন্ধিয়া সময়ত বেলকনিত বহি সদায় কান্দো। মনলৈ এটাই ভাব আহিছিল, সি বাৰু মোক ভাল পায় নে নাপায়। এমাহমান তেনেকৈয়ে গ'ল। যি হৈছে সংগীতাই সেয়া অকলেই ফেচ কৰিবলগীয়া হৈছে। ল'ৰাজনে গমেই নাপায় যে তাইৰ লাইফত কি হৈ আছে। মানে তাইৰ ঘৰত যে তেওঁলোকৰ কথা গম পালে সেইটো তেওঁৰ খবৰেই নাই। যাক ভাল পোৱা যায়, যিজন মানুহৰ প্ৰয়োজন আটাইতকৈ ফিল কৰা যায় কিছুমান পাৰ্টিকুলাৰ চিটুৱেশ্যনত, সেই মানুহজন যেতিয়া নাথাকে তেতিয়া আৰু বেছি অকলশৰীয়া লাগে। মানে কাৰোবাৰ বাবে যদি আপুনি ষ্টেণ্ড ল'বলগীয়া হয়, সেই মানুহজন যদি আপোনাৰ ওচৰতেই নাথাকে বা তেওঁ যদি গমেই নাপায়, তেতিয়ানো আপুনি কি বুলি ষ্টেণ্ড ল'ব। যদি নিজৰ ৰিলেশ্যনশ্বিপটোতে আপোনাৰ ডাউট আছে, তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটোৰ বাবে আপুনি ষ্টেণ্ড বাৰু কেনেকৈ ল'ব। সেয়াই হ'ল আজি সংগীতাৰ ক্ষেত্ৰতো। আগলৈ কি হয় জানিবলৈ শুনি থাকক লাভ ষ্টৰীটি। এণ্ড 93.5 Red FM বজাতে ৰহো। Love, love is in the air. Love is on the road. Red FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে Superhits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আজি আমি শুনি আছো সংগীতা বৰাৰ লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম। আগলৈ তেওঁ লিখিছে, দেওবাৰৰ দিন এটাত মই ঘৰলৈ যাবলৈ ওলালো। কাপোৰ কানি পেক কৰি থাকোঁতে হঠাতে ঘৰৰ পৰা ফোন আহিলে। লগালগ মই ফোনটো ৰিচিভ কৰিলোঁ। মায়ে বৰদলৈৰ কথা সুধিলে আৰু মোক ঘৰত মাতি পঠিয়ালে। ঘৰ পোৱাৰ পিছত মানুহবোৰৰ আগত অলপ লাজো লাগিছিল। মাজু খুৰাহঁতে ভাত খোৱাৰ পিছত বৰদলৈৰ লগত কথা পাতিম বুলি ক'লে, বাট মই তেওঁলোকক ক'লো যে এতিয়া কথা পাতিব নোৱাৰি, সি অৰুণাচলত আছে। সেইদৰে এবছৰমান পাৰ হৈ গ'ল। সি মাজতে ঘৰলৈ আহোঁতে আমাৰ ঘৰলৈও আহিছিলে। সিমানলৈকে চব ঠিক থাকিলে। তাৰ পিছত তাৰ কি হ'ল একো গম পোৱা নাছিলোঁ পাহিবা। লাহে লাহে কথা পতাবোৰ অলপ কমিব ধৰিলে। তথাপিও আমি কমকৈ কথা পাতি থাকিলোঁ। এদিন মোক মায়ে দুপৰীয়া ভাত খাই উঠাৰ পিছত মায়ে বৰদলৈৰ কথা সুধিলে। সি বিয়া বাৰুৰ কথা উলিয়াই নে নাই সেইটো মায়ে জানিব বিচাৰিলে, কাৰণ খুৰাই মাক এজন ল'ৰাৰ কথা কৈছে আৰু ল'ৰাজনক মোক দেখুৱাব বিচাৰিছে বিয়াৰ বাবে। সেইখিনি সময়ত ময়ো মাক ক'লো যে মই দেখোন বৰদলৈক ভাল পাওঁ বুলি তুমি জানাই, আৰু মায়ে বৰদলৈৰ সৈতে কথা পাতিব বিচাৰিলে। মই লগালগ বৰদলৈক ফোনটো লগালোঁ। সি ফোনটো ৰিচিভ কৰি মোক ক'লে যে সি ডিউটিত আছে, গতিকে কথা পাতিব নোৱাৰে আৰু কৈ ফোনটো কাটি দিলে। সেই কথাখিনি মাও দেখিলে আৰু মা খঙত উঠি গ'ল। মোৰো তাৰ ওপৰত খং এটা উঠিছিল। পাহিবা ইয়াৰ এটা বৰ বেয়া অভ্যাস আছিল, মানুহৰ লগত কথা বেছি নাপাতে আৰু লাজ বেছি কৰে। মোৰ সম্পূৰ্ণ বিপৰীত। প্ৰথম ইম্প্ৰেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। যেতিয়া প্ৰথম ইম্প্ৰেশ্যন বেয়া হয়, সেই ইম্প্ৰেশ্যনটো গোটেই জীৱন থাকি যায়। কোৱা হয় ন, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। চ' যিহেতু সংগীতাৰ মাকে বৰদলৈৰ সৈতে কথা পাতিব বিচাৰিলে আৰু বৰদলৈ তেনেকৈ ফোনটো কাটি দিলে, ডেফিনেটলি মাকে বেয়া পাব। মানে অকল সংগীতাই ফোন কৰাহেঁতেন যদি সি ক'লে হয় যে মই বিজি আছোঁ, তেতিয়াও বুজি পালোঁ হয়। বাট যেতিয়া ঘৰৰ ডাঙৰ এজনে কথা পাতিম বুলি কয়, দেৰ ইজ এ ৱে হাউ ইউ ৰেচপণ্ড। ইভেন ইফ ইউ আৰ বিজি, দেৰ ইজ এ ৱে হাউ ইউ চে ইট। মুখতে ফোনটো কাটি দিব নালাগিছিল। এনিৱে আগলৈ কি হয় পঢ়ি গৈ থাকিম আজি চিঠিখনৰ জৰিয়তে। 93.5 Red FM বজাতে ৰহো। Love, love is in the air. Love is on the road. Red FM লাভ ষ্টৰী। আজি বাহিৰ সৈতে Superhits 93.5 Red FM-ত মই আছো আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আজি আমি শুনি আছো প্ৰথম ভাল পোৱা এধানি মৰম সংগীতা বৰাৰ লাভ ষ্টৰী।
আগলৈ তেওঁ লিখিছে, মায়ে এদিন মোক ক'লে, যি কৰিব আছে আজিৰ ভিতৰতে ঠিক কৰ। ইমান বাৰে যিজন ল'ৰাক মোৰ বাবে চাইছিলে সেই ল'ৰাজনে জানিব বিচাৰিছে ৰিলেশ্যনশ্বিপটো আগবঢ়াব পাৰি নে নোৱাৰি। মাৰ কথা শুনি আৰু মই সেইখিনিতে ৰৈ থাকিব নোৱাৰিলো। ওপৰলৈ আহি তালৈ ফোন কৰিলো। সি ৰিচিভ নকৰিলে। কি কৰিম কি নকৰিম বুলি দাদালৈ ফোন কৰিলো। হেল্ল', অ' দাদা, কি ক? বৰ দিগদাৰী হৈছে। দিগদাৰী হৈছে গম পাইছো, কান্দিছ কেলে? কি কৰিম বুজিয়ে পোৱা নাই কিয়। উখ ৰাম, আগতে কন্দা বন্ধ কৰ, তাৰপিছত ভালকৈ কথাখিনি ক। কি হ'ব মই একোৱে ধৰিবগে পৰা নাই। কি কৰিব লাগে সেইটো ক। বৰদলৈ ফোনটো আজি ইমান মাহ হ'ল ফোনটো নুঠায়। মায়ে মোক কৈছে যে আজি ৰাতিৰ ভিতৰতে মই জনাব লাগিব যে বৰদলৈ মোক বিয়া পাতিব বিচাৰিছে নে নাই, আৰু সেই প্ৰশ্নটো উত্তৰ পাবৰ কাৰণে মই তাক ইমান ফোন লগাইছো, ফোন নুঠায়। পেনে খুৰাই আকৌ মোলে কোনোবা এজন ল'ৰা চাইও থৈ দিছে। কিবা কাজিয়া চাজিয়া লাগিছিল নেকি? লগা তেনেহলেনো কেলে ফোন উঠোৱা নাই? ৰহ মই ফোনটো লগাওঁ, ৰহ কনফাৰেন্সত থাকিবি, ৰহ মনে মনে থাক, কল লগাইছো ৰ। নুঠাই দেখোন। ফোন নুঠায়। হ'ব তই কান্দিব নালাগে, তোক ৰাতিপুৱাৰ ভিতৰত মই কিবা এটা জনাই আছো আৰু মই কল কৰিম, ৰহ আকৌ কল কৰিম। ৰাতিপুৱালৈকেতো ৰহ, কান্দিবি এতিয়া, ভাতকেইটা খাই শুই থাকগৈ যা। আপুনি মোক ফোনটো কৰিবলৈ নাপাহৰিব। একদম কুকুৰা মৰ্ণিঙতে কৰিম দে। তাৰ ফোন পিছদিনালৈকে নাহিলে। ময়ো লগালো, দাদায়ো লগালে, ফোন নগ'ল। পিছদিনা মায়ে বৰদলৈক ফোন কৰি কি কথা পাতিলো, কি সিদ্ধান্ত ললো সোধাত মই মুখেৰে মাতিব নোৱাৰিলো। দেউতা নোহোৱাৰে পৰা মায়ে যি কয় আজিলৈকে একো পেলোৱা নাই। এতিয়া ইমান ডাঙৰ এটা সিদ্ধান্তত মুখেৰে একো মাত নোলালে। সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিলো। মই ফোন ল'বলৈও বাদ দিলো। সংগীতাৰ মাকে বহুত সময় দিলে, বহুত চান্সো দিলে, আৰু লাষ্ট টাইম তেওঁক কথা পাতিবলৈ পাৰ্মিশ্যনো দিলে। কাৰণ অফক'ৰ্ছ এগৰাকী মাকৰ যিটো চিন্তা নিজৰ জীয়েকক লৈ, সেই চিন্তাটো সংগীতাৰ মাকৰো আছিলে। ল'ৰাজনে কি বিচাৰিছে, আৰু তাৰে উত্তৰ বিচাৰি সংগীতাই বৰদলৈকো ফোন কৰিলে। বাট যেতিয়া প্ৰয়োজন আছিলে তেওঁ ফোনটো নুঠালে। চ' ডাজ দিছ মিন দেট দিছ ইজ দ্য এণ্ড অফ এ ৰিলেশ্যনশ্বিপ? জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। Love is in the air. Love is on the road. Red FM Love Story. আজি বাহিৰ হৈতে Superhits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story। শুনি আছো সংগীতা বৰাৰ লাভ ষ্টৰী, প্ৰথম ভাল পোৱাৰ এধানি মৰম। আগলৈ তেওঁ লিখিছে, পাহিবা আমাৰ জইণ্ট ফেমিলি হয়, আমাৰ লগত খুৰাহঁত আছিলে, আৰু সেইকাৰণে যিকোনো সিদ্ধান্ত সকলোৱে পাতিহে লৈছিল। সেই চাই দিয়া ল'ৰাটোৰ লগত মাজে মাজে কথা পাতিব ধৰিলো। মোটামুটি কথাকেইটাৰ বাহিৰে আৰু একো কথা নাপাতো। ল'ৰাটো ভালেই আছিলে, কথা বতৰা, কছাৰী ল'ৰা আছিল, বয়সটো 25 বছৰ আছিল। সি মোক আমাৰ ঘৰলৈ আহোঁতে মোৰ ফটো এখন দেখি পচন্দ কৰিছিলে। মাৰ মুখত এদিন শুনিলো ল'ৰাহঁতৰ ঘৰৰ মানুহ হেনো বহাগত আহিব মোক চাবলৈ। কথাটো শুনি খুব বেয়া লাগিছিল। সদায় চকু পানীৰে দিনকেইটা পাৰ কৰিছিলো। এইফালে বৰদলৈৰ লগত কোনো ধৰণৰ কথা বতৰা হোৱা নাছিল। দাদাৰ মুখৰ পৰা এদিন সি কথাবোৰ গম পালে। কথাবোৰ গম পাই তাৰো অৱস্থা বেয়া হৈ গ'ল। বহাগত সি তেজপুৰ আহিছিলে। যেনে তেনে মিলাই 3 দিনৰ কাৰণে সি ঘৰলৈ আহিল। কথাটো গম পাই মোৰ অলপমান ভাল লাগিছিল। সি পিছবেলালৈ আমাৰ ঘৰলৈ আহিছিল, কিন্তু আমাৰ ঘৰৰ মানুহে তাক কোনেও নামাতিলে। মোকো তাৰ সন্মুখত ওলাবলৈ নিদিলে। অকল আইতাই তাৰ সৈতে কথা পাতিলে। মোক লগ পাবলৈ আমাৰ ঘৰটোত সি দিনটোত 2 বাৰ আহিলে, কিন্তু মোক ওলাব নিদিয়াৰ কাৰণে ময়ো ভিতৰৰ পৰা ওলাব নোৱাৰিলো। পিছদিনা সি আকৌ আহিলে। মই চাই থাকিব নোৱাৰি ওলাই আহিলো বাহিৰলৈ। কি হ'ল, তোমাৰ দেখা দেখিয়ে নাই যে? নাই, অকণমান ব্যস্ত হৈ আছিলো। আচ্ছা, তোমাৰ বোলে বিয়া শুনিলো। দৰা ক'ৰ? আমগুৰিৰ, খুৰাহঁতে ঠিক কৰিছে। আচ্ছা, তাৰমানে ঘৰৰ ফালৰ পৰা গোটেইখিনি আগবাঢ়িলে? তেনেকুৱা বুলি ক'ব পাৰি আৰু। সিহঁতৰ ঘৰৰ মানুহ আহি নিয়মটো কৰিলেই হ'ল।
সোনকালে কৰিব লাগে দিছিলে ভাল কামত মই আজি যামগে কি হ'ল একো নকলা যে হ'ব দিয়া মই গৈ থাকোঁ সেইখিনি সময়তে ঘৰৰ মানুহখিনি ওলাই আহিলে আৰু মই ভিতৰলৈ সোমাই গলো ভিতৰৰ ৰুমত চকু পানী মই ৰখাব নোৱাৰিলো পাহিবা সি বাহানা কৰি কৰি আমাৰ ঘৰলৈ 3বাৰ আহিছিলে শেষবাৰ যেতিয়া আহিলে সি ভিতৰলৈ সোমালে ময়ো তাক লগ পাবলৈ ভিতৰৰ ৰুমটোত সোমালো সি আজি যাবগৈ ময়ো তাক কলো যোৱাগৈ সি মোক বহুত জোৰকে সাবতি ধৰিলে আৰু গুচি আহিলে মই একো ক'ব নোৱাৰা হৈ গলো ফোনটো মোৰ লগত নাথাকে গতিকে তাৰ লগত ফোনতো কথা পাতিব পৰা নাছিলো কি কৰো কি নকৰো এটা অৱস্থা মই দাদাৰ ফোনৰ পৰা মনে মনে কথা পাতো কেতিয়াবা তাৰ লগত এনেকৈ দিনবোৰ পাৰ হ'ব ধৰিলে ওয়েল ভাবিব নোৱাৰা এটা সিচুৱেশন হৈ আছে সংগীতা আৰু বৰদলৈৰ লগত বাট দেয়াৰ শুড বি এ এণ্ড কাৰণ দুজন ল'ৰাৰ লগত সম্পৰ্কটো ৰখা উচিতো নহয় কাৰণ দুয়োটাই ল'ৰাৰে লাইফ ডেষ্ট্ৰয় হৈ যাব সো সংগীতাই কি সিদ্ধান্ত লয় সেয়া আমি গম পাম 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story आज बाहिर होइदे Super Hits 93.5 Red FM ত মই আপোনাৰ হৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেশাল শো Red FM Love Story শুনি আছো আজি আমি সংগীতাৰ লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম আগলৈ তেওঁ লিখিছে এদিন ল'ৰাটোৰ ঘৰৰ মানুহ আহিলে মাক দেউতাকে ধৰি 8জন মানুহ আহিছে মোক পছন্দ কৰি মানুহবোৰ গুচি গ'ল যোৱাৰ আগতে আমাৰ ঘৰৰ মানুহক মাতি থৈ গ'ল আৰু ফাগুনত আঙুঠি পিন্ধোৱাটো ফাইনেল কৰি থৈ গ'ল কথাবোৰ শুনি কিবা মূৰটো ঘূৰাই গ'ল ৰাতিলে বৰদলৈ ফোন কৰিলে হেল্ল' এই ফোনটো কি ৰিচিভ কৰিবলৈ ইমান টাইম লাগে নে তাৰমানে কি বেলেগ হলাই নি তাৰমানে আলহী জাষ্ট গৈছে গম পাইছোঁ সেইকাৰণে ফোন কৰিছোঁ মই চব জানো তাৰমানে আলহী অহাৰ পিছত তাৰমানে ভাবিয়ে গ'লা নি ধৰিয়ে ল'লা নি তাৰমানে বিয়া হ'লো বুলিয়ে তাৰমানে কাৰো ফোন ৰিচিভ কৰিব নোৱাৰি এনেকুৱা ফোনটো চাইলেণ্টত আছিলে ফোনটোতকৈ বেছি তুমি চাইলেঞ্চত থকা নিচিনা লাগিছে কি বিচাৰিছা তুমি তুমি যে নকোনো বুজি পোৱা নাই মই কি বিচাৰি আছো তুমি কি বিচাৰিছা সিহঁতৰ মানুহ আহিলে মোক পছন্দ কৰিছে ফাগুনত আঙুঠি পিন্ধোৱাৰ কথা ডিসাইড কৰিছে গম পাইছো তো তুমি তাৰমানে বিয়া হ'বলৈ ৰেডি হৈছা তাৰমানে তুমি জানো মোক সুধিছা মই কি উত্তৰ দিলো তুমি সেইদিনাৰ পৰা মোক সুধি আছো তুমিতো একোৱে নকোৱা মোক তাৰমানে তুমি বিয়া হ'বলৈ ৰেডি তাৰ লগত মন আছে তোমাৰ মন থাকাহেঁতেন মই তোমাক পাগলৰ নিচিনা ইমান ফোন নকৰিলোহেঁতেন দাদাক ফোনটো লগাবলৈ নকলোহেঁতেন এইটো এটা ইনচিডেণ্ট আছিলে ফোন ৰিচিভ কৰিব নোৱাৰিছিলোঁ কিন্তু মোৰ মানুহটো সশৰীৰে অহাৰ পিছতো তোমাৰ একো ৰেছপন্স নাই ন ইয়াত তুমি তাৰ লগত বিয়া হ'ব পাৰিবা তুমি যে কথাষাৰ ক'ব পাৰিছা আজি 5 বছৰ তোমাক মই ভাল পাওঁ আৰু তাৰপিছত তুমি বেলেগ এজন মানুহৰ লগত মোক এনেকে কথা এটা ক'বলৈ সাহস কৰিছা মই সাহস কৰা নাই যিখিনি চব মই যিমান কষ্ট পাই আছো নহয় সেইখিনি কথা তুমি ভাবিবও নোৱাৰা মই আজি কিমান দিন হ'ল তুমিতো এবাৰ মোক খুলিকে ক'ব পাৰা খুলি কথাখিনি ক'ব পাৰা মোৰ লগত বিয়া হ'বা এতিয়া কি কৰিবা তুমি সেইটো কোৱা মোৰ লগত বিয়া হ'বা নহ'লে কি কৰি আছো মই কিয় কথা পাতি আছো মই তেতিয়াহ'লে এটা কাম কৰা তাৰ নাম্বাৰটো দিয়া কি কৰিম বুলি ভাবিছা তুমি দিয়া মই কথা পাতিম উল্টা পুল্টা কথা কৈ নিদিবা কেলেনো ক'ম বাৰু নাম্বাৰটো দিয়া মই নম্বৰটো দিলো আৰু বৰদলৈ সেই ল'ৰাজনক ফোন কৰিলে হেল্ল' হয় কোনে ক'লে হয় নমস্কাৰ মই তাৰমানে আপোনালোক আজি আহিছিলে যে ছোৱালী চাবলৈ
সংগীতাৰ ঘৰ হয় হয় তাৰমানে মই সংগীতাৰ আপুনি চাগে অলপ বুজিব পাৰিছে চাগে খুলি কোৱা কথাখিনি খুলি কোৱা মানে মই ৰাহুল সংগীতাৰ বয়ফ্ৰেণ্ড আমাৰ ৰিলেশ্যনটো 5 বছৰমানৰ পৰা চলি আছে কিবা এটা সৰু মাজত প্ৰব্লেম হৈছিলে যিটো কাৰণে আমাৰ মাজত কমিউনিকেশ্যনৰ গেপ এটা আহি গৈছিলে তো আপোনাক মই বৰ ডাঙৰ অনুৰোধ এটা কৰিব বিচাৰিছোঁ তাৰমানে আমি সিজনক এৰি থকাটো আমাৰ কাৰণে বিৰাট কষ্ট হয় গোটেই কথাখিনি প্ৰব্লেমছখিনি ঘৰত খুলিও ক'ব পৰা নাই তো এই সময়ত আপোনাৰ বাহিৰে আমাক এইখিনি সহায় কৰিব পৰা বেলেগ এজন মানুহ নাই তো আপুনি কিবা এটা কৰি তাইক যদি ৰিজেক্ট কৰি দিয়ে আমাৰ সংসাৰখন তাৰমানে হ'বগৈ বুলি ভাবোঁ হ'ব দিয়া তোমালোকৰ মাজতনো মই কিয় সোমাওঁ ধন্যবাদ কিন্তু আপুনি এইটো কথা প্লিজ কাকো নক'ব আমাৰ 3 জনৰ মাজতে থাকক নেকি ভাল হ'ব ঠিক আছে দিয়া পিছে আপুনি কেনেকৈ কি কৰিম বুলি ভাবিছে যদি কিবা এটা মোক কয় তেতিয়াহ'লে মই প্ৰস্তুত হ'ব পাৰিম হ'ব যি হয় ভালেই হ'ব দিয়া ভালেই কিবা এটা কৰিম দাদা থেংক ইউ দাদা ঠিক আছে দিয়া এদিন ল'ৰাজনৰ ঘৰৰ পৰা মাকে আমাৰ ঘৰলৈ ফোন কৰি কৈ দিলে যে আমি যিটো কামত আগবাঢ়িছিলোঁ সেইটো কামত আগবাঢ়িব নোৱাৰিম এই সম্পৰ্কটো আগুৱাই নিব নোৱাৰিম বুলি কৈ ফোনটো কাটি দিলে মাকে পাহিবা এতিয়াও মোৰ ঘৰৰ মানুহে আমাক সন্দেহ কৰে কিন্তু এতিয়া আমাৰ মাজত কোনো তেনেকুৱা খেলিমেলি অহা নাই ঘৰৰ মানুহেও আমাক এতিয়া সন্মতি দিলে সিহঁতৰ ঘৰৰ আৰু আমাৰ ঘৰৰ সম্পৰ্কটো খুবেই ভাল ময়ো লেবৰেটৰী টেকনিচিয়ান পঢ়ি চাকৰিৰ কথা নাভাবি BA পঢ়িব আহিলোঁ বৰ্তমান মই জাজি কলেজৰ অসমীয়া বিভাগৰ 6 ছেমিষ্টাৰৰ ছাত্ৰী BA কমপ্লিট কৰাৰ পিছতে বিয়া হ'ব আমাৰ So finally all's well that ends well এটা ডাঙৰ ডিসিশন ললে বৰদলৈয়ে আৰু মেচিউৰলি তেওঁ হেণ্ডেলো কৰিলে বাট এটা কথা ক'ব লাগিব সেই ল'ৰাজনো বহুত মেচিউৰড আছিলে যে তেওঁ বৰদলৈৰ ফোনটো একচেপ্ট কৰিলে তেওঁৰ ডিসিশন একচেপ্ট কৰিলে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটোক ৰেসপেক্ট কৰিলে সো সংগীতা আৰু বৰদলৈ ইউ শুড থ্যাংক দ্যাট বয় তেওঁ ইচ্ছা কৰাহেঁতেন প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰিলে হয় বাট তেওঁ নকৰিলে আৰু তেওঁ পিছুৱাই গ'ল আৰু তেওঁ পিছুৱাই যোৱাৰ কাৰণে আজি তোমালোকৰ সম্পৰ্কটো আগবাঢ়িব পাৰিছে বাট য়েছ ইটছ এ গুড এণ্ডিং এণ্ড আই এম হেপী যে যাক তুমি ভাল পোৱা তেওঁকে তুমি এজ এ লাইফ পাৰ্টনাৰ পাবা সো অল দ্য বেষ্ট সংগীতা আই হোপ ইউ হেভ এ বিউটিফুল জাৰ্নি এণ্ড এ বিউটিফুল লাভ লাইফ আহেড ৱেল এয়া আছিলে আজিৰ লাভ ষ্টৰী প্ৰথম ভাল পোৱাৰ এধানি মৰম ৱেল এয়া আছিলে আজিৰ লাভ ষ্টৰী এণ্ড য়েছ অকণমান পিছতে আপোনাৰ মেছেজসমূহ পঢ়িম বাট ইউ কেন অলছ' শ্বেয়াৰ ইয়ৰ ষ্টৰী বাট চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব এড্ৰেছটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি আৰু মই ইনষ্টাগ্ৰামত আছোঁ এজ RJ পাহি উভতি আহিব আপোনাৰ মেছেজসমূহ শুনিবলৈ 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈদে সুপাৰহিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী সমূহ গ'ল আপোনাৰ মেছেজসমূহ পঢ়া আৰু ফেচবুকত অহা কিছু মেছেজ পঢ়িব ওলাইছোঁ প্ৰথমতে মেছেজ পঠিয়াইছে ৰাহুল বৰাই তেওঁ লিখিছে পাহিবা আজি মই ৰাতিপুৱাই আপোনাৰ লাভ ষ্টৰী শুনিলোঁ আপোনাৰ ভইচটো শুনি বহুত ভাল লাগিলে তাকে ভাবি মই আপোনাক চাওঁ বুলি FBত চাৰ্চ কৰিলোঁ ৰেড FM RJ পাহি বুলি সো তাতে আপোনাৰ ফটো দেখা পালোঁ সঁচাই পাহিবা আপোনাৰ মাতষাৰ যিমান মিঠা তেনেকৈ আপুনি মানুহজনীও সিমানেই মৰম লগা আৰু মিঠা ময়ো এদিন মোৰ লাভ ষ্টৰী আপোনালৈ পঠাবলৈ চেষ্টা কৰিম পাহিবা আজিলৈ এৰিলোঁ আৰু লগতে সুপাৰহিটছ 93.5 ৰেড FM লাভ ষ্টৰী বিশেষকৈ সকলোলৈকে মোৰ হিয়া ভৰা মৰম থেংক ইউ ছ' মাছ ৰাহুল নেক্সট পঠিয়াইছে হৰি প্ৰসাদ পেগুৱে তেওঁ লিখিছে হাই পাহিবা কেনে আছা মোৰ ঘৰ ধেমাজি গোগামুখ মই আপোনাৰ লাভ ষ্টৰী বহুত ভাল পাওঁ আপোনাৰ সুমধুৰ কণ্ঠ তাতে আকৌ প্ৰেমৰ কাহিনী শুনিলে মৰমৰ এজাক বতাহ ভাহি আহে পাহিবা মোৰ প্ৰেম কাহিনী লিখি আছো সময় পালে শ্বেয়াৰ কৰি দিবা থেংকছ পঠিয়াই দিবা হৰি ডেফিনেটলি শ্বেয়াৰ কৰিম প্ৰিন্স বেদান্ত গগৈ লিখিছে হেল্ল' পাহিবা আশা কৰোঁ আপুনি কুশলে আছে মই তিতাবৰ বৰহল্লাৰ পৰা বেদান্ত গগৈ আপোনাৰ কণ্ঠত সঁচাকৈয়ে সৰস্বতীয়ে বাস কৰিছে আৰু আপুনি পাঠ কৰা লাভ ষ্টৰীবোৰ শুনি বৰ ভাল লাগে শেষত ৰেড FMৰ পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিলোঁ
থেংক ইউ দেৱাশিষ হাজৰিকাই লিখিছে বা আপোনাৰ মাতটো ইমান ধুনীয়া যে শুনিলে শুনি থাকিব মন যায় তাতোকৈ বেছি ভাল লাগে ষ্টৰীবোৰক যেনেদৰে আপুনি উপস্থাপন কৰে সঁচাই বৰ ভাল লাগে থেংক ইউ দেৱাশিষ পংকজ কলিতাই লিখিছে হাই পাহিবা মই এতিয়া এইচএছ ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছো মই আপোনাৰ লাভ ষ্টৰী ডাউনলোড কৰি শুনো লাভ ষ্টৰীবোৰৰ পৰা বহুতো নজনা কথা শিকিব পাৰিছো মাধুৰী গগৈ লিখিছে হাই পাহিবা আশা কৰো ভালে আছা তোমাৰ লাভ ষ্টৰী প্ৰগ্ৰামটো শুনি ভাল লাগে তোমাৰ মাতটো বৰ শুৱালা এনেকুৱা লাগে সদায় যেন শুনি থাকো তোমাৰ মাতটো শুনি মই টোপনি যাব বিচাৰো সদায় শুৱা আগত শুনো তোমাৰ মাত এবাৰ তোমাক লগ পাব বিচাৰো নিজৰ লগৰ নহলেও বা আৰু নহলে ভন্টি হিচাপে লাভ ষ্টৰীবোৰ শুনিলে লাগে নিজৰ মাজতে যেন অনুভৱ কৰো ষ্টৰীবোৰ বহুত ভাল লাগে শুনি আৰু আশা কৰো যেন সকলোৰে ভাল পোৱাজন লগতে থাকে কাকো দুখ দি আঁতৰি নাযায় ৰেড এফএম আৰু আৰজে পাহি আমাৰ মাজত সদায় যেন এনেকৈ থাকে তাকে বিচাৰো আমি সদায় প্ৰতিটো মুহূৰ্তত থেংক ইউ জানি লিখি পঠিয়াইছে পাহিবা আপোনাৰ প্ৰগ্ৰামটো খুব ভাল লাগে এনে লাগে যেন এইখিনি টাইমত যেন সোমাই পৰিছো মই লগতে আপোনাৰ ভইচটো কবই নালাগে আৰু কি জানে আপোনাৰ প্ৰগ্ৰাম মই ডাউনলোড কৰি বাৰে বাৰে শুনো ৰাতি থেংক ইউ জয়শ্ৰী শৰ্মাই লিখিছে পাহিবা কি খবৰ আপোনাৰ মই ঢেকিয়াজুলিৰ পৰা জয়শ্ৰীয়ে ক'লো আপোনাৰ মাতটো খুবেই ধুনীয়া এণ্ড আপোনাৰ শ্ব'টো শুনি খুবেই ভাল পাওঁ আশা কৰো আগলৈও আপোনাৰ মাতত ধুনীয়া ধুনীয়া ষ্টৰীসমূহ শুনিবলৈ পাম থেংক ইউ so much বেলেগ আছিলে কিছু ফেচবুকত অহা মেছেজ আৰু কিছু আছে সেয়া পঢ়ি গৈ থাকিম 93.5 ৰেড এফএম বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈতে সুপহিট 93.5 ৰেড এফএমত মঞ্চ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী পঢ়ি আছে আপোনাৰ মেছেজসমূহ নেক্সট পঠিয়াইছে প্ৰাঞ্জল দত্তই তেওঁ লিখিছে হাই পাহিবা তোমাৰ মাতটো সঁচাকৈ বহুত ধুনীয়া কেতিয়াবা মোৰ মন ভাল লাগি নাথাকিলে তোমাৰ মাতটো শুনি ভাল লাগি যায় এণ্ড তোমাৰ প্ৰগ্ৰামৰ লাভ ষ্টৰীবিলাক শুনো তোমাৰ মাতত লাভ ষ্টৰীবিলাক আৰু বেছি ধুনীয়া হৈ পৰে মোৰো আছে লাভ ষ্টৰী ময়ো শ্বেয়াৰ কৰিম পাহিবা থেংক ইউ ছ' মাছ বৈকুণ্ঠ ৰাভাই লিখিছে হাই পাহিবা খবৰ ভালনে আপোনাৰ মোৰ ঘৰ ছয়গাঁৱত পাহিবা মই নতুনকৈ আপোনাৰ লাভ ষ্টৰী শুনা কৰিছো পাহিবা শুনি খুব ভাল লাগিলে আপোনাৰ মাতটো যে ইমান মৰম লগা পাহিবা এদিন লাভ ষ্টৰী নুশুনিলে থাকিব নোৱাৰা হৈছো ইমান ভাল লগাকৈ কোৱা মোৰ লাভ ষ্টৰী হোৱা নাই হলে আপোনাৰ সৈতে শ্বেয়াৰ কৰিম অফক'ৰ্ছ কৰিবা সুদৰ্শনা বৰদলৈ লিখিছে হাই পাহিবা মোৰ ঘৰ যোৰহাটত তোমাৰ ভইচটো সঁচাই বহুত ধুনীয়া পাহিবা তোমাৰ সুমধুৰ কণ্ঠত জিয়া জিয়া প্ৰেমৰ কাহিনীবোৰ জীপাল হৈ উঠে মই ৰেড এফএম লাভ ষ্টৰীবোৰ প্ৰায় ডাউনলোড কৰি শুনো পাহিবা ময়ো তোমালৈ মোৰ লাভ ষ্টৰী পঠিয়াম ভাবিছো অফক'ৰ্ছ পঠিয়াবা জাহিদুলে লিখিছে হাই পাহিবা I am the biggest fan of this show. You are so sweet. Your voice is unbelievably sweet. I am speechless to explain your voice. Love you so much. Thank you. Dhrupjit Nathe likhise hi pahiba I listen every story from Audio Boom. Some of them are very painful, but your voice is awesome. I will send my love story and hope you will read it. My girlfriend's name is Gunmoni Bora, and thanks to Red FM for the platform. It is a platform of feelings heart to heart overflowing. Thank you Dhrupjit. Tonoy Bhuya likhise pahiba moi Tonoy Bhuya Sipajarar পৰা মই এই দিনটোলৈ সদায় অপেক্ষা কৰো আপোনাৰ কণ্ঠত আকৌ এটা নতুন লাভ ষ্টৰী শুনিব পোৱাৰ আশাত কিন্তু আপুনি যদি পাৰে তেন্তে সানডে নতুন প্ৰগ্ৰামটো অলপ ৰাতিলৈ আনিবচোন ৰেড এফএম আৰজে পাহি আমাৰ মাজত সদায় যেন এনেকৈ থাকে তাকে বিচাৰো ৱেল চেষ্টা কৰিম থ্যাংক ইউ সো মাচ তনয় Well, apuni message koribo pare visit koribo mor Facebook page mor official page hoise Red FM RJ Pahi tat apuni message koribo pare aru Instagram ot moi asu as RJ Pahi tatu apuni message koribo pare well next Saturday Instagram ot oha message homu porim apuni message kori thakibo and follow koribo mor official page hoise Red FM RJ Pahi Instagram ot asu as RJ Pahi akwa love story hoite log pam until then to fall in love it's a great feeling and I love you 93.5 Red FM bajate raho